आकाशी उदा उदा নীলিমা কাখাজি নাই নীলিম ৰঙৰ বিপৰীতে আছে কোলা ধোঁৱা আৰু ছাই কোলা ধোঁৱা আৰু ছাই কোলা ধোঁৱা আৰু ছাই আকাশ আজি উদা নীলা আকাশ আজি নাই নীলা আকাশ আজি নাই নীলা ৰঙৰ বিপৰীতে আছে কোলা ধোঁৱা আৰু ছাই কোলা ধোঁৱা আৰু ছাই কোলা ধোঁৱা আৰু ছাই। হেই যা যা তহঁতে দিনে দিনে খোজ কাঢ়িব নোৱাৰা হৈ আহিছ নহয় তহঁতক এইবাৰ ৰখা নাযাব ঘৰখনটো শেষ হ'লেই তহঁতকো এইবাৰ বজাৰত বেছি পেলাম বাপেকে হেই যা 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 হেই মুস্তাকুৰ তই এইদৰে গৰুহালক মৰিয়াইছ কিয় লাহে লাহে গ'লেও হ'ব দে বোপাই তই একো বুজি নাপাওঁ আম্মা মনৰ আনন্দত মই গৰুহালক এইদৰে মৰিও নাই নহয় মই বুজি পাইছোঁ অ' মুস্তা নাই তই একো বুজি পোৱা নাই এই পোহৰে পোহৰে বৰজানটো পাৰ হ'ব নালাগিব নেকি বেলি এতিয়াও দেখোন বহুত আছে তই লাহে লাহে যাচোন ইমান চিন্তা কিয় কৰিছ হেই যা যা আম্মা উমাইটিহঁতৰ ঘৰত মই কেনেকৈ মুখ দেখুৱাম তই সেইবিলাক চিন্তা কৰিব নালাগে অ' মা তোৰ আব্বা জীয়াই নাথাকিলেও মই জীয়াই আছো নহয় হেই যা না আল্লাই কপালত যি লিখিছে সেয়া অৱশ্যে হ'বই তই ইমান ভাঙি পৰিলে কেনেকে হ'ব কচোন হেই হেই সকলো সমস্যা সমাধান এটা আছে নহয় মা নিশ্চয় ইয়াৰ এটা উপায় ওলাব যা যা মাথো তই ধৈৰ্য ধৰ দীপক মই সকলো বুজাই কম নকবি আম্মা তাৰ কথা মোৰ আগত আৰু নকবি তাক মই বহুত বুজাইছিলো কিন্তু সেইবোৰ কথা অকণো নুবুজিলেও মাথো বাৰে বাৰে মোক মৰি যোৱাৰ কথা কয় নালাগে যা তই মোক সহায় কৰি দেখুৱাব নালাগে যা তই মোক সহায় কৰি দেখুৱাব নালাগে তোক ইয়াৰ পৰা যাবলৈ কৈছো নহয় যা যদি নাযাওঁ অকৰামীবিলাক কিয় কৰ অকৰামী কৰিছো তই মোৰ কথাবিলাক নুবুজ নহয় ঠিক আছে যদি মই বুজিব লাগে তেনেহ'লে মই ভবাটোৱে কৰি পেলাম মই ভবাটোৱে কৰি পেলাম মানে
আত্মহত্যা তেতিয়া তই এইবোৰ কথা তই কিয় ক দীপ তই আচলতে মোক দুখ দি ভাল পাৱ নহয় তই এটা পগলা মই পগলা তহঁত দুটা অনবৰতে কিয় লাগি থাক আম্মা ই এটা মস্ত পগলা মই নহয় কিন্তু বৰম্মা এহে মস্ত পাগলী ঐ তোৰ কিন্তু মুখখন দিনে দিনে বৰ বাঢ়ি গৈছে কি কলি আৰু তোৰ মুখখন একা আম্মা তহঁতো যে আৰু পানী মাৰি সহায় কৰিবলৈ আহিছে বেয়া কৰিছো নাই ভাল কৰিছ যলৈকে যাওঁ পিছে পিছে ঘূৰি ফুৰিবি নীলাজটো কৰবাত আম্মা আম্মা পালি মজা পালি মজাটো দীপ তই কথাবিলাক বুজিবলৈ চেষ্টা কৰ নাই মই বুজি নাপাওঁ তই মোক বুজাব নালাগে দীপ তই বুজিব লাগিব দীপ তই বুজিব লাগিব
সন্ধ্যা বগলী কাষতে কলচি লৈ যাওঁ ৰঙা জানলৈ পানী অনাৰ চলেৰে চেনাইকে পাবলৈ কাষতে কলচি লৈ যাওঁ ৰঙা জানলৈ পানী অনাৰ চলেৰে চেনাইকে পাবলৈ কাষতে কলচি লৈ যাওঁ ৰঙা জানলৈ পানী অনাৰ চলেৰে চেনাইকে পাবলৈ কাষতে কলচি লৈ যাওঁ ৰঙা জানলৈ পানী অনাৰ চলেৰে চেনাইকে পাবলৈ কি আচলতে মোৰ জীৱনলৈ কাল হৈহে আহিলা আম্মা তেনেকে নকবি অ' মা যি আচলতে বৰ ভাল ল'ৰা তাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে যা 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 আৰে মুস্তাকুৰ দেখোন হেৰ' ক'লৈ যাবলৈ ওলালি আমি মোমাইটি ঘৰলৈ যাম বুলি আহিলোঁ হয় নেকি তুমিনো ক'ৰ পৰা আহিলা চাচা মই তুলসীমুখৰ পৰা আহিলোঁ পিছে গৰু গাড়ীত কোনোবা আহিছে হ'বলা চাচা আম্মা আৰু বাইটি বৌটি দেখিছা গাড়ীৰ ভিতৰতে সোমাই আছে মোকনো মাত এষাৰ দিব নাপায়নে তাৰমানে মাকৰ ঘৰলৈ যাবতো সেইকাৰণে নহয় জানো নহয় অ' জেহিৰ তুমি মুস্তাকুৰৰ লগত কথা পাতি আছাতো তোমাৰ শহুৰৰ ঘৰত ভালনে ভালেই বৌটি হেৰি নহয় বৌটি তোমালোক অলপ খৰখেদাকৈ যোৱা পোহৰে পোহৰে সেই বৰজানটো পাৰ হ'ব লাগিব নহ'লে বিপদ হ'ব পাৰে ময়ো সোনকালে যাওঁগৈ পোহৰে পোহৰে আকৌ ময়ো ঘৰ পাবগৈ লাগিব নহয় যোৱা জেহিৰ যোৱা চাচা হেই যা মই আহিলোঁ দেই পোহৰে পোহৰে আকৌ ময়ো ঘৰ পাবগৈ লাগিব নহয় যা যা খেদা মুস্তাকুৰ গৰু ঘৰকে খেদা হেই যা 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 এই গৰু গাড়ীত কোন আহি আছে সেই ঘৰৰ মাষ্টৰৰ ঘৰত সেই ৰথত উঠি আহিছে যা 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 মোমাইটিৰ ঘৰত যদি মোৰ এই অৱস্থাৰ কথা জানে মই তেতিয়া কি কৰিম আম্মা মোক মৰিবলৈ তহঁতে এৰি নিদিয় কিয় জীয়াই থাকিতো মই কি কৰিম দাদাইতো মোক মৰি যাবলৈকে দিছে কিন্তু তই কিয় নিদিয় আম্মা তই কিয় নিদিয় আম্মা তহঁতে মোক ইয়াতে নামি যাবলৈ দে মই কৰবালৈ গুচি যামগৈ তহঁতক আৰু মই কেতিয়াও আমনি নকৰোঁ মই কেতিয়াও আমনি নকৰোঁ পাগলী কৰি নেপেলাবি মমতাজে নজৰ মূৰটো গৰম কৰি পেলালে যিজনী ভনীয়েকক এখনকো নেদেখিলে থাকিব নোৱাৰে খাব নোৱাৰে সেইজনী ভনীয়েক আজি তাৰ বাবে ঘৰলৈ আহিব লগা হৈছে মই তাক বুজাইছিলো হেৰ' সকলোবিলাক ঠিক হ'ব বোপাই মাথো তই ধৈৰ্য ধৰচোন নাই সি মোক অপমান কৰি ঘৰৰ পৰা খেদি পঠিয়াইছে আজি তুমি বহুত দেৰি কৰিলা যে অন্য ক'ৰবাত গৈছিলা নেকি নাই বিয়াৰ বাহিৰেতো মই কলৈকো যোৱা নাই কিন্তু আজি তুমি কিয় এনেকৈ সুধিলা নাই এনেই সুধিলো মমতাজ আম্মা আৰু ভণ্টি ঘৰত নাই নেকি ঘৰত নাথাকি ক'লৈ যাব ভিতৰতে আছে আকৌ মমতাজ কিবা ক'বা মানে
মানে তোমাৰ কথাবিলাক ভাল লগা নাই নহয়? ঠিক সেই বুলি ক'ব বিচৰা নাই মই। শুনা, তোমাৰ লগত মোৰ বহুত কথা আছে। যোৱা, সোনকালে কাপোৰ সলাই আহা। কথা আছে? কৈছোৱেই নহয়, সোনকালে যোৱা আৰু সোনকালে আহা। অঁ ঠিক আছে। মমতাজ, ভণ্টি আৰু আম্মা এই সময়ত কিয় শুই আছে বাৰু? তোমাৰ এই কিয়ৰ অৰ্থ মই তোমাক বুজাই ক'ব নোৱাৰিম। মানে তুমি সকলো ঠিকা দিয়াৰ পিছত মানুহৰ মনৰ ভিতৰ কোনো ঠিকা দি ৰাখিছা নেকি? মমতাজ, বেয়া পাইছা? বুজি পোৱা নাই। ঠিক আছে, আজি তুমি বুজি পোৱাকেই মই সকলো কথা ক'ম, কিন্তু আজি তুমি মোৰ কথাবিলাক মন দি শুনিব লাগিব। আৰে কোৱা না ভাই, তুমি মোক এইদৰে ছাছপেন্সত কিয় ডুবাই ৰাখিছা? ঠিক আছে, শুনা। দীপ তোমাৰ কি হয়? দীপ? অঁ, মই দীপৰ কথা কৈছোঁ। সেই হিন্দু গাঁৱৰ দীপৰ কথা কৈছোঁ, যাক তুমি তোমাৰ ঘৰৰ সকলোৱে আপোন ভাই, সন্তান আৰু বন্ধুৰ দৰে আঁকোৱালি লৈছা। কিন্তু তাতে তোমাৰ কি ক্ষতি হ'ল? ক্ষতি কি নাই হোৱা তাকেই কোৱা। মই কেনেকৈ জানিম বাৰু, কোৱা? মই জনালে তুমি সহ্য কৰিব পাৰিবা? সহ্য কৰিব পৰা নোৱাৰা প্ৰশ্ন ইয়াত নানিবা মমতাজ। যদি তুমি কিবা ক'ব খুজিছা, খুলি কোৱা। শুনা, দীপক তোমালোকে ঘৰৰ মাজমজিয়াত স্থান দি ভুল কৰিছা। ভুল কৰিছো, শুদ্ধ কৰিছো, এই লৈ তুমি চিন্তা কিয় কৰিব লাগে বাৰু? চিন্তা কৰিবলগীয়া এইকাৰণেই হৈছে যে উচ্চ শিক্ষিত পৰিয়ালৰ উচ্চ শিক্ষিত ছোৱালী হৈ মই এই কলংকিত ঘৰৰ বোৱাৰী। চি, মোৰ লাজ আৰু ঘৃণাই। মমতাজ, চিঞৰিছা কিয়? নিচিঞৰিম কিয়? মই কিয় নিচিঞৰিম? হা? তোমাৰ এই আসমান ঢুকি পোৱা চিঞৰটো মই যে নিমিষতে জমিনলৈ নমাই আনিব পাৰো, তাক তুমি জানানে? অঁ, জানো। তোমালোকে এই মোৰ শৰীৰটো কবৰৰ তলিলৈকে নমাই আনিবৰ চেষ্টা কৰিছা যে, মই তাক ভালদৰে জানো। সেই চেষ্টা মই কৰা নাই। তোমাৰ শিক্ষকৰ মান সন্মান, তোমাৰ পৰিয়ালৰ মান সন্মান, এই সকলোবিলাক কবৰস্থ কৰিছে তোমাৰ ভণ্টি নীলাই, মানে ভণ্টিয়ে। মোৰ ভণ্টি মান সন্মান কবৰস্থ? তুমি এইবিলাক কি কৈছা মমতাজ? মই ঠিক কথাই ক'বলৈ ওলাইছো। তুমি জানা তোমাৰ ভণ্টি যে প্ৰেগনেণ্ট? প্ৰেগনেণ্ট? অঁ, মানে মাক হ'বলৈ ওলাইছে। কেনে লাগিছে শুনি? চি। কিন্তু ভণ্টিয়ে এনে কাম কিয় কৰিলে? মই এতিয়া কি কৰিম? এতিয়া চিন্তা কৰি কিবা লাভ আছে? দীপৰ গতিবিধি সম্পৰ্কে মই আম্মাক বহুবাৰ কৈছিলো, কিন্তু তাৰ ফলস্বৰূপে মই কি পালো জানা? মই হেনো মানুহ বেয়া পাওঁ। মই হিংসুক। দয়াময়ী মমতাময়ী মাতৃৰ বাবে আজি কি অৱস্থা হ'ল, কেনেকৈ হ'ল উত্তৰ দিব পাৰিব? আৰুতো তোমাক মই আগতেই সতৰ্ক কৰি দিছিলো, কিন্তু তুমি তেতিয়া কি কৈছিলা মনত আছেনে? আছে মমতাজ, অকল তুমিয়ে নহয়, বহুত দিনৰ আগতে মুকিত চাচা। নজৰ মাষ্টৰ দেখোন। পিছে এওঁ কোন চিনি নাপালো নহয়। এওঁ আমাৰ লগৰে শিক্ষক চাচা। এওঁ বিহুতলী স্কুলত সোমোৱা বেছি দিন হোৱা নাই, মোক লগ পাবলৈ আহিছিল। আচ্ছা, এওঁৰ নাম আকৌ দিগন্ত বৰুৱা। বেছ উদ্যমী ল'ৰা চাচা। এই হয় নেকি? বৰ ভাল কথা, বৰ ভাল কথা। পিছে বিহুতলী গাঁৱত চাকৰি কৰি কেনেকুৱা লাগিছে তোমাৰ পাপা? বৰ ভাল লাগিছে চাচা। গাঁৱৰ এই পৰিৱেশটো ইমান সুন্দৰ, তাতে মানুহবোৰো ইমান সহজ সৰল। ইয়াত চাকৰি কৰি নিজকে বৰ ভাগ্যৱান যেন লাগিছে। হয় নেকি? মই জানো, সেইখন গাঁৱলৈ মই প্ৰায়ে গৈ থাকো নহয়। সেইখন গাঁৱতে মোৰ শালপতিৰ ঘৰহে। হয় নেকি? বাৰু ছাৰ, এতিয়া মই গৈ থাকো, আপোনালোকে কথা পাতক। যোৱা চাচা, মই গৈ থাকো। যোৱা। চাচা, পিছে তুমি ক'ৰ পৰা আহিলা? মই আকৌ সেই তোমালোকৰ ওচৰৰ চৌকুটৰ ঘৰৰ পৰা আহিলো। হয় নেকি? পিছে আজি তুমি স্কুলৰ পৰা সোনকালে আহিলে দেখোন। আজি স্কুলখন অকণমান আগতীয়াকৈ ছুটি দিলো চাচা। হয় নেকি? হয়, দুজন মাষ্টৰ আকৌ স্কুললৈ অহাই নাই। আমাৰ গাঁৱৰ কাদিৰ মাষ্টৰে ছুটি লৈছে, তাতে আকৌ হিন্দু গাঁৱৰ হিন্দু গাঁও বুলি কওঁতে মোৰ কথা এটা মনলৈ আহিছে। কি মনলৈ আহিছে চাচা? তোমালোকে এইবিলাক কি কৰিবলৈ ওলাইছা বাৰু? তুমি কোনবিলাকৰ কথা কৈছা চাচা? মই কিন্তু বুজি পোৱা নাই। মই সেই হিন্দু গাঁৱৰ ল'ৰাটোৰ কথা। তুমি মানে আমাৰ অৰুণা খুৰীৰ ল'ৰা
দীপৰ কথা কৈছা সেয়া সেই ল'ৰাটোৰ নামেই মোৰ মনত নাই পিছে কিনো হ'ল চাচা এই মানুহবোৰে কিবা কিবিবোৰ কয় নহয় নজৰ কিবা কিবি কয় মানে চাচা এই সি বোলে প্ৰায়ে তোমালোকৰ ঘৰত থাকে থাকে আকৌ সি মোৰ সৰু ভাইটোৰ দৰে সি আচলতে বৰ ভাল ল'ৰা চাচা ভালটো মই বুজি পাইছো কিন্তু ল'ৰা ছোৱালীৰ কথা নহয় ক'ৰবাত কিবা এটা অঘটন ঘটিলে আৰু দিয়াচোন নিজাম কাইটিৰ এইখন গাঁৱত এটা নাম আছে আৰু তুমি নিজাম কাইটিৰে ল'ৰা আৰু অথচ তুমি আকৌ শিক্ষকো মই বুজি পাইছো চাচা তুমি এইবিলাক চিন্তা কৰিব নালাগে মই জীয়াই থাকিলে মই বুজি পাইছো কিন্তু কথা হ'ল কি মই ক'ব লগাটো ক'লো বাৰু মই আহোঁ ঠিক আছে চাচা মই সকলো ভাল হ'লে ভাল মই চেষ্টা কৰিম চাচা যোৱা কি হ'ল এতিয়া চিন্তাৰ সাগৰত ডুবি গৈছা নহয় চিন্তা মই কি কৰি আছিলো আৰু মই কি চিন্তা কৰিম মই একোৱেই ভাবিব পৰা নাই সকলোবিলাকে গোট খাই মোক জীয়াই জীয়াই মাৰি পেলাব বিচাৰিছে আম্মা কি কৰিব এতিয়া তোমাৰ সেই দয়াৱতী আম্মাই জবাব দিব লাগিব জবাব দিব লাগিব মই তোক জবাব দিব লাগিব চৰম পোৱা নাই তই মোক জবাব বিচাৰি চৰম পাইছো মই চৰম পাইছো বাবে তোক মই জবাব বিচাৰিছো তই ঘৰখনত থকা অৱস্থাত এই জঘন্য হ'বলৈ পালে কেনেকৈ আম্মাৰ অহংকাৰ আৰু গুণৰ বাবে আজি তুমি চুপ থাকা মই চুপ থাকিব লাগে মাছক যে শাকেৰে ঢাকি ৰাখিব নোৱাৰি সেই কথা আপুনি পাহৰি গৈছে আম্মা তুমি মোক নীতি জ্ঞান দিবলৈ আহিছা তুমি শিক্ষিত নহয় তুমি ডাঙৰ মানুহৰ ঘৰৰ ছোৱালী নহয় ডাঙৰ মানুহৰ ঘৰৰ ছোৱালীৰ কাৰণেতো এনেধৰণৰ জঘন্য কাণ্ড মমতাজ I hope that your language should be courteous and polite otherwise কি কৰিবা তুমি কি কৰিম তুমি চাব বিচাৰিছা মই কি কৰিম তুমি চাব বিচাৰিছা মই সব ধ্বংস কৰি পেলাম ঐ নজৰ তই অলপ ধৈৰ্য ধৰচোন নজৰ ধৈৰ্য ধৰিব লাগে মই ইমান এটা জঘন্য কাণ্ড হৈ যোৱাৰ পিছত মই ধৈৰ্য ধৰিব লাগে মাতিয়ান মই নিজ মুখে সুধিম তাই এই জঘন্য কাণ্ডটো কিয় কৰিলে ভণ্টি উঠিয়া তোক মই উঠি আহিবলৈ দিছো নহয় উঠিয়া আজি তোক মাৰি পেলাম মই মাৰি পেলাম তই এই ঘৰখনলৈ সৰ্বনাশ কিয় নমাই আনিলি মই সুধিছো তই এই ঘৰখনলৈ কিয় অন্ধকাৰ নমাই আনিলি তোক মই কিমান মৰম কৰিছিলো কিন্তু তই মোক বিশ্বাসঘাতকতা কৰিছ তই কোনো কাৰণতে মোৰ ভণ্টি নহয় মনে মনে তাৰ মাজনী ধৈৰ্য ধৰ মাজনী মই তোৰ দাদা নহয় দাদা বুলিব তাৰ যোগ্যতা তই কেতিয়াবা হেৰুৱাই পেলাইছ মই তোৰ কেতিয়াও দাদা নহয় ওলাই যা এই মুহূৰ্ততে ঘৰৰ পৰা ওলাই যা মই কৈছো এই মুহূৰ্ততে ঘৰৰ পৰা ওলাই যা নজৰ ঘৰৰ পৰা ওলাই যাবলৈ দিয়া অধিকাৰ তোক কোনে দিলে মই কৈছো আৰু এয়া মোৰ সিদ্ধান্ত তুমি মনে মনে থাকাচোন তুমি ধৈৰ্য ধৰাচোন তোৰ সিদ্ধান্ত যদি মানি নলওঁ নহয় মানিব লাগিব আৰু জীয়াৰীৰ প্ৰতি যদি তোৰ অত্যন্ত দৰদ আছে তেতিয়াহ'লে জীয়াৰীৰ লগত তই ওলাই যায় এইখন ঘৰৰ পৰা কি ঘৰৰ পৰা ওলাই যাব লাগে তই ইমান সাহস ক'ত পালি সাহসৰ প্ৰশ্ন নহয় এইটো পৰিস্থিতিয়ে তেওঁক বাধ্য কৰাইছে তুমি মাজত একো মাত নামাতিবা আম্মাক ঘৰৰ পৰা উলিয়াই দিবলৈ কাৰ সাহস আছে এনেদৰে ক'বলৈ তই সাহস ক'ত পালি তোক কোনে দিলে এই সাহস আম্মাক ঘৰৰ পৰা উলিয়াই দিয়াৰ সাহস তই ক'ত পৰা পালি বেছি কথা ক'লে মই তুমি এইবিলাক কি ভাঙি পেলাম মই মোৰ দাঁত ভাঙ মনে মনে থাকাচোন ধৈৰ্য ধৰা ঠিক আছে তেতিয়াহ'লে পাগল হৈছে নেকি মই পাগল হৈ গৈছো
মই এই ঘৰত নাথাকো মই ওলাই যাম এই মুহূৰ্তত নালাগে মোক এই ঘৰ সংসাৰ নালাগে মোক মুস্তাকুৰ যা মই যি কৰিবলৈ কওঁ তাকে কৰ গৰু গাড়ী এতিয়াই উলিয়াই আন এতিয়া আমি তুলসী মুখলৈ যাম মোৰ একমাত্ৰ ছোৱালীজনী মই মৰিবলৈ কেতিয়াও এৰি দিব নোৱাৰো আমি ইয়াতে মুহূৰ্ত ধ্বংস হৈ যাওক নিজামুদ্দিনৰ ঘৰ সংসাৰ ধ্বংস হৈ যাওক Leave me stay alone, Mumtaz. Leave me stay alone. মা মই তোক কথা এটা সুধিম বুলি ভাবিছো তই সঁচা কথা কবিনে কম আম্মা মিছা কথা মই কেতিয়াও নকওঁ মই ভাবিছিলো দীপ আৰু তই ভাই ভনীৰ দৰে মিলা মিছা কৰি আছ সেই মই একো চিন্তা নকৰাকৈ তহঁত দুটা মৰম চেনেহ কোনোদিনেই বাধা দিয়া নাছিলো মোৰ ছোৱালী যে গাভৰু হ'ল মই ধৰিবই নোৱাৰিলো ৱাও হৌ আহিছে যেনে পুৰা জুই হে জুই ঐ ক'ত দেখিলি তই হৌ আছা ঐ দীপ দেখিছনে নাই ধেত তেৰি তহঁতৰ যে কি আৰু ঐ দেখিছনে নাই নজৰ মাষ্টৰ ভনীয়েক একেবাৰে গাভৰু হৈ গ'ল একেবাৰে মুখা মুখা হৈ পৰিছে যা আকৌ লাজ কৰিব নালাগে যা আকৌ যা একো নাই
ফাঁকি দিব নালাগিছিল কচোন মা এইবিলাক দীপৰ লগত কেতিয়াবা হ'ল বাৰু মই তোৰ আম্মা তোৰ মনৰ কথা মই বুজি পাওঁ অ' মা ভুলটোতো কৰিয়ে পেলালি মোক মৰম কৰাৰ দৰে দীপকো জানো তুমি মৰম নকৰা আম্মা কিয় নকৰোঁ তাকতো নজৰ মুস্তাকুৰৰ দৰে মৰম কৰোঁ নিজৰ আপোন সন্তানৰ দৰে মৰম কৰোঁ ময়ো নিজৰ আপোন দাদা আৰু মুস্তাৰ দৰে ভাবিছিলোঁ কিন্তু সকলোবিলাক খেলি মেলি কৰি দিলে সি আমি ক্লাছ 10ত পঢ়ি আছো এদিন স্কুলৰ পৰা আহি আছো এটা পথাৰৰ পোন ৰাস্তাৰ মাজেদি তেতিয়া কচোন বাৰু এতিয়া কি কম বুলিনো ভাবি আহিছিলি তোক মোৰ কিয় ইমান ভাল লাগে মই বুজিব নোৱাৰো নীলা তই এইবিলাক কি কৈছ মই একো বুজা নাই নীলা মই তোক ভাল পাওঁ কি নীলা মই তোক ভুল কৰিছ দীপ তই ভুল কৰিছ তই বেয়া পাবি বুলি মই জানো নীলা কিন্তু মোৰ মনৰ ভিতৰত মোৰ অন্তৰৰ ভিতৰত থুপ খাই থকা কথাটো তোৰ আগত প্ৰকাশ নকৰি নোৱাৰিলো নীলা আইজনী মোৰ মই তাক বুজাইছিলো আম্মা মই তাক বুজাইছিলো কিন্তু সি মোক বাৰে বাৰে এটা কথাই কৈছিল তই নুবুজ কিয় দীপ এয়া আমাৰ বাবে সম্ভৱ নহয় কিন্তু কিয় কিয়ৰ অৰ্থ এইটোৱে যে মই এজনী মুছলমান ছোৱালী আৰু তই হিন্দু ল'ৰা নহয় দীপ যিটো বাস্তৱ সত্য মই তাকে কৈছো সকলোবিলাক জানিও মই তোক ভাল পাওঁ তোৰ বাহিৰে মই কেতিয়াও জীয়াই থাকিব নোৱাৰিম মই তোক তই বুজি নাপাও কিয় দীপ এয়া আমাৰ বাবে সম্ভৱ নহয় দীপ নাই এই অসম্ভৱ শব্দটো মই কেতিয়াও মানি নলওঁ যদি মই তোৰ পৰা আঁতৰি যাব লাগে তেনেহ'লে মই এই পৃথিৱীৰ পৰা আঁতৰি যাম তই মোক জীয়াই থাকিবলৈ দিবি নীলা তই নাকান্দিবি দীপ তই কান্দিলে দুখ কৰিলে মই বৰ দুখ পাওঁ হ'ব সময়ত সকলোবিলাক ঠিক হৈ যাব নোৱাৰিলো আম্মা নোৱাৰিলো মই তাক নিৰাশ কৰিব নোৱাৰিলো তাক যদি মই নিৰাশ কৰিলো হয় সি কেতিয়াও জীয়াই নাথাকিলেহেঁতেন সি মৰি থাকিলে হয় আম্মা সি মৰি থাকিলে হয় তই জানো তাক মৰিবলৈ এৰি দিব পাৰিবি আম্মা তই পাৰিবি দীপক মৰিবলৈ এৰি দিব আম্মা তাকতো তয়ো খুব মৰম কৰা আম্মা মইতো তাক নিজৰ সন্তানৰ দৰে মৰম কৰোঁ তাক জন্ম নিদিলেও সি হিন্দু ল'ৰা হ'লেও মোৰ নিজৰ ল'ৰাৰ দৰে ভাবি আহিছোঁ জানো আম্মা সি মোৰ পৰা কেতিয়াও আঁতৰি নাযায়
মই নহ'লে সি কেতিয়াও জীয়াই নাথাকে দাদা আৰু বৌৱে মোক পিছতে অন্যায় কৰিছে দীপ কিন্তু মৰি থাকিব আম্মা দীপ কিন্তু মৰি থাকিব মই কেতিয়া হ'বলৈ দিব নোৱাৰো মই এতিয়া জীয়াই আছো ককাইটিয়ে মৰা সময়ত মোক মতাই আনিছিল আৰু কৈছিল মুজিফা কোৱা ককাইটি মই মৰাৰ আগতে অৰুণা আৰু মোৰ ল'ৰাটোক তোমাক গতালো তুমি ল'ৰাটোক তোমাৰ তৃতীয় সন্তান হিচাপে ল'বা ককাইটি তুমি বৰ মৰমীয়াল মুজিফা আৰু নকবা ককাইটি আৰু নকবা তুমি দায়িত্ব ল'লে মই চিন্তা নোহোৱাকৈ মৰিম মুজিফা নিজাম জীয়াই থকা হ'লে মই আল্লাহৰ কসম খাই কৈছো ককাইটি মই অৰুণা আৰু দীপক চাম মই সিহঁতক দুখ পাবলৈ নিদিওঁ তুমি অলপো চিন্তা নকৰিবা ককাইটি মুজিফা মই এতিয়া শান্তিৰে মৰিব পাৰিম মুজিফা ককাইটি পিতাই পিতাই খেদা বোপাই বেগা বেগিকে খেদা বৰজানটো পাৰ হ'বলৈ এতিয়াও বহুত বাট আছে অঁতো আকৌ মোৰতো ভয় লাগি আহিছে আম্মা মই আছো নহয় নহয় আম্মা জানটোত গৰু খালে গাড়ীখন উঠাব পাৰে নে নোৱাৰে সেইকাৰণেহে ভয় লাগিছে হ'ব দে যা 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 দাদাই আমাক ইমান অন্যায় কিয় কৰিলে আম্মা সি তাৰ জানতকৈও মোক বেছি ভাল পায় ভণ্টি দিয়া নাই আগে গাখীৰ গিলাচ খোৱা তাৰপিছত গাখীৰ খোৱা খোৱা নহ'ব গোটেইখিনি খোৱা লোৱা কি সুন্দৰ দাদা ইমান ধুনীয়া লাগিছে ধুনীয়া নহ'বনে আনিছে কোনে তোৰ দাদাই তাক অকলে দুখ নিদিবি অ' মা মমতাজে তাৰ মূৰটো গৰম কৰি দি আজি এই অৱস্থা কৰিলে তাই মনৰ কথা মই বহুত দিন আগৰ পৰাই ধৰিব পাৰিছিলোঁ তাই উদ্দেশ্য আমি বেলেগ হৈ থাকিব লাগে মই বেলেগ হৈ থাকিব লাগে এয়াই তোমাৰ উদ্দেশ্য নহয় একচুৱেলি তুমি মোৰ উদ্দেশ্যটো বুজি পোৱা নাই বুজি পোৱা নাই নহয় তুমি মোক কি বুজাব বিচাৰিছা তাকে কোৱা মই তোমাক বুজাব বিচৰা নাই তেতিয়াহ'লে মই নিজকে বুজিবলৈ চেষ্টা কৰিছো হোৱাট মই নিজকে বুজিবলৈ চেষ্টা কৰিছো যে এইখন ঘৰলৈ বোৱাৰী হৈ মই আহিলো কিয় ইয়াৰ অৰ্থ এইখন ঘৰলৈ বোৱাৰী হৈ আহি মই মোৰ ষ্টেটাছ মোৰ বংশ মৰ্যাদা সকলো ধ্বংস কৰি পেলালো তুমি ভুল বুজিছা মমতাজ ষ্টেটাছৰ কথা ক'বলৈ অন্ততঃ তুমি লাজ পাব লাগে লাজ মই পাব লাগে নে তুমি পাব লাগে এই ৰূপালী গাঁৱত আভিজাত্য থকা নিজামুদ্দিনৰ পৰিয়ালৰ ভিতৰ চৰাত ঘটা জঘন্য অপৰাধৰ বাবে মই লাজ পাব লাগে তুমি নিজেও যে অপৰাধৰ সমভাগী তাক তুমি এৰাই চলিব বিচাৰিছা কিয় এৰাই চলিবলৈ বিচৰা নাছিলো
কিন্তু মোক এৰাই চলিবলৈ বাধ্য কৰোৱা হৈছে। মানে এইখন ঘৰত মোৰ কোনো গুৰুত্ব নাই, কোনো ব্যক্তিয়ে মোক গুৰুত্ব নিদিয়ে, আৰু স্বামী হিচাপে তুমিওতো মোক মমতাজ তুমি দীপ আৰু ভণ্টিৰ মিলামিছা তোমালোকে সহজভাৱে ল'ব পাৰিলেও মই কিন্তু সহজভাৱে ল'ব পৰা নাছিলো। আনকি গাঁৱৰ মানুহেও। ঐ মৰতিহঁত, কথা এটা গম পাইছনে নাই? কিনো গম পালা বাই? ঐ বেঙিহঁত, নীলা বোলাজনী মাক হ'বলৈ ওলাইছে। মাক হ'বলৈ ওলাইছে? ৰাম ৰাম, এইবোৰ কি কৈছা বাই? আগৰবাৰৰ নিচিনা এইবাৰো মিছা কথা উলিয়াইছা নেকি এইবোৰ? নাইও এইজনী, একেবাৰে সঁচা কথা। সেইকাৰণে তাই ঘৰত কাজিয়া কৰি ওলাই গৈছে। এতিয়া দেখা যাব নজৰ মাষ্টৰৰ ফুটনি। সমাজৰ ঘৰে ঘৰে গৈ বৰ বৰ লেকচাৰ মাৰি ফুৰে নহয়। এই বিষয়ে আম্মাক মই কেইবাবাৰো কৈছিলো, কিন্তু তাৰ বিনিময়ত মই কি পাইছিলো জানা? বাদ দিয়া এইবোৰ কথা। কিন্তু ডেকা গাভৰু ল'ৰা ছোৱালীক যে একেলগে এৰি দিব নালাগে তাক জনাটো উচিত আছিল, আৰু যাৰ ফলত আজি এই পৰিণতি ভোগ কৰিবলগীয়া হৈছে। সান্নিধ্যত যে সম্পৰ্ক হয় সেই কথাটো জনা উচিত আছিল। সেইদিনা সিহঁতক মই আৱিষ্কাৰ কৰিছিলোঁ, যিদিনা দুপৰীয়া আম্মাক মই মতিন চাচাৰ ঘৰত থৈ ঘৰলৈ উভতি আহিছিলোঁ, আৰু সেইদিনা বিস্ময়ত মই হতবাক হৈ পৰিছিলোঁ। সেইদিনা বৰাম্মা আৰু বৌ ক'ৰবালৈ গৈছে নেকি? গৈছে। ক'লৈ? ভয়ে লাগিছে মোৰ ক'বলৈ দীপ। ভয়? কি এনেকুৱা ভয় যে তই মোক ক'ব নোৱাৰ? ক'লে তই আঘাত পাবি দীপ। আঘাত? নাই, তোৰ বাবে মই যিকোনো আঘাতকে সহ্য কৰিব পাৰিম। নীলা, ক বৰাম্মা আৰু বৌ ক'লৈ গৈছে? মতিন চাচাৰ ঘৰলৈ। মতিন চাচাৰ ঘৰলৈ? নিকাহৰ সম্পৰ্কে কথা পাতিবলৈ। নিকাহ? কিন্তু কাৰ নিকাহ? মোৰ নিকাহ তই বুজা নাই? বুজা নাই। বৰাম্মাইতো তোক পঢ়াৰ কথাহে কৈছিল, বুজি নাপালো। আম্মাইতো মোক এতিয়াও পঢ়াৰ কথাকে কৈছে। তেতিয়াহ'লে এইবিলাক নিকাহৰ কথা হঠাতে ক'ৰ পৰা আহিল? মই এইখন ঘৰত থকাটো বৰ সহ্য হোৱা নাই দীপ। এই ঘৰৰ পৰা ওলাই যোৱাটো বৌৱে কামনা কৰে। মই কাকো অশান্তি কৰা নাই দীপ। বৌৱে আমাক চোৰ কৰি মতিন চাচাৰ ঘৰলৈ লৈ গৈছে। মোক বৌটিয়ে এনেদৰে কিয় কৈছিল মই এতিয়াহে বুজিব পাৰিছো। নীলা, পেহীটিয়ে কি কৈছিলে দীপ? ক দীপ ক। বৌটিয়ে সিদিনা ভাত খাই থাকোঁতে। দীপ মইনা, ক আকৌ বৌটি। দীপ মইনা, মোৰ ক'বলৈ চিন্তাই লাগিছে অ বোপাই। কিয় বৌটি? আমি সিহঁতৰ ঘৰলৈ যোৱাটো এৰি দিব লাগিব কিজানি। কিয়? আজিকালি এই মমতাজজনীৰ কথাবিলাক কিবা ভাল নলগা হ'ল। কথাবিলাক কিবা একেৰা জেকেৰা কৰি কয়, আৰু হিন্দু মুছলমানৰ কথাও কয়। তই তালৈ যাবলৈ এৰিবহে লাগিব। নাই বৌটি, তই মোক মানা নকৰিবি বৌটি। দীপ মইনা, সিহঁতৰ ঘৰ এৰি মই থাকিব নোৱাৰিম। নীলাক এৰি মই থাকিব নোৱাৰিম। তই মোক মানা নকৰিবি বৌটি, মানা নকৰিবি। হেৰ দীপ মইনা, বোপাই তই এইবোৰ কি কৈছ? সিহঁত মুছলমান। নাই বৌটি, সিহঁত মুছলমানো নহয়, সিহঁত হিন্দুও নহয়। আমি হিন্দুও নহয়, আমি মুছলমানো নহয়। নজৰ দাদাই কৈছিল আমি হেনো সকলোৱে মানুহ। নীলাৰ ওচৰলৈ যাবলৈ তই মোক মানা নকৰিবি বৌটি, মানা নকৰিবি বৌটি। মই এতিয়া কি কৰিম দীপ? কি কৰিম মানে? নিকাহ হৈ যায় আকৌ। তই ধেমালি কৰিছ? ধেমালি কৰিম কিয়? এয়া জীৱন আৰু জীয়াই থকাৰ সমস্যা। তোৰ নিকাহ হ'ব ভাল চাকৰি কৰা ল'ৰাৰ লগত, আৰু মই কিমান আনন্দ পাম তোক মই বুজাব নোৱাৰো। নীলা, এইবিলাক তই কি ক'ব বিচাৰিছ দীপ? যিটো ভৱিষ্যতে ঘটিব পাৰে মই তাকে
নকবি দীপ নকবি এয়া মই কেতিয়াও হ'বলৈ নিদিওঁ নীলা মোৰ অন্তৰাত্মা মোৰ জীৱন গোটেইবিলাক এইটো মই কেতিয়াবাই তোৰ হাতত এৰি দিলোঁ পাৰিবি তই উল্টাই দিব ক পাৰিবি নোৱাৰো দীপ নোৱাৰো তই আৰু নকবি তোৰ বাহিৰে মই একো নিবিচাৰো সঁচা নীলা দীপ এইখন ঘৰৰ পৰা ওলাই যোৱা তুমি এই ঘৰৰ পৰা ওলাই যাব বিচাৰিছা মোৰ জীৱনৰ পৰা তুমি পলাব বিচাৰিছা ইয়াৰ বাহিৰে মোৰ কোনো উপায় নাই ঠিক আছে তোমাৰ যি ইচ্ছা তুমি তাকে কৰি যোৱা তোমাক মই বাধা নিদিওঁ বাধা মই কাকো নিদিওঁ যাৰ যি মন যায় নিজ ইচ্ছামতে কৰি যোৱা কোনোবা ফালে যাওঁ বুলি আহিলা এৰাহে অলপ মহিধৰৰ ঘৰৰ পৰা আহোঁ বৰ ডাঙৰ সমস্যা এটাত পৰিলোঁ বুজিছা সমস্যা মানে নকবাহে মুকিব এই সৰুৱে পানী পেলাই ডাঙৰে পিছলি পৰে কথা এটা আছে নহয় এই গাঁওবুঢ়া মই ঠিক বুজিব পৰা নাই হে মানে আমাৰ সেই অৰুণা ল'ৰাটোৰ কথা কৈছোঁ এই ৰ'বা অকল তুমিয়ে নহয় দুইখন গাঁৱৰ ঘৰে ঘৰে আলোচনা হৈছে মই তাকে নজৰ মাষ্টৰক কথাটো বুজাই আহিছোঁ এৰাহে বৰ চিন্তাত পৰিছোঁ গাঁওবুঢ়া হিচাপে মোৰ এটা দায়িত্ব তুমি দুইখন গাঁৱৰে পিতৃস্বৰূপ তোমাৰ কথা সকলোৱে শুনে তোমাক মই দায়িত্ব দিলোঁ বুজিছা তুমি অলপ নজৰ দিবা গাঁও দুখনৰ মাজত যাতে ভাঙোন নধৰে মই তেতিয়াহ'লে আহোঁ চোৱা হে আল্লাহ তুমিয়ে সকলো মোৰ হৃদয়ৰ গাঁও দুখন
সুখে শান্তিয়ে থকাত তুমি মদত কৰা আল্লাহ মদত কৰা আম্মাক মই ঘৰৰ পৰা উলিয়াই দি ভীষণ অন্যায় কৰিছো ইয়াৰ শাস্তি মই ভোগ কৰিব লাগিব আল্লাই মোক কেতিয়াও ক্ষমা নকৰে আল্লাই মোক কেতিয়াও ক্ষমা নকৰে মই কিন্তু তোমাক মমতাময়ী বুলিয়ে ভাবিছিলো কিন্তু তাৰ পৰিৱৰ্তে তুমি বস আৰু তুমি ক'ব নালাগে আম্মাই আমাক কিমান কষ্ট কৰি মানুহ কৰিছিল তুমি জানা মমতাজ এইবিলাক জনাৰ মোৰ কি প্ৰয়োজন প্লিজ মমতাজ তুমি মোক বলিয়া কৰি নুতুলিবা আজি গাঁৱৰ মানুহে কিদৰে মোক ঠাট্টা কৰিব লাগিছে জানা যি নজৰ মাষ্টৰক দেখিলে গাঁৱৰ মানুহে সালাম ঠুকে আজি সেই মানুহে ঠাট্টাৰ হাঁহি মাৰে মেমাইম নেথেতা হাঁহি তাইহঁতে কিখন কৰি আছে দেখা নাই ঐ কি কলি তই বাপৰৰ মূৰ কাটি ঐ মাষ্টৰৰ কথা বেয়াকে ক'বলৈ তোৰ লাজ লগা নাই একেবাৰে পিঠি ফালি চিৰাচি কৰি পেলাম বাপেকে চিনি পোৱা নাই মোক ঐ মই চিনি পাওঁ তই ঢেনকণাৰ পুতেক বুলি ঐ কি কলি তই মোৰ পিতাইক ধৰিলি একে ছাততে একে পিঠি দৰাদৰ কৰি পেলাম বাপেকে চিনি পোৱা নাই আইনো ধৰিম নে তোৰ ঢেনকণাৰ বাপেৰ তোক ক'লে লাজ পাওঁ তোৰ নিচিনাকে মই আই নজৰ মাষ্টৰ ঘৰত পেট পেলাই পৰি নাথাকোগে নহয় কি চাবি সেইকেইজনী চালি চমক চকু পাক বদনামী কিজনীয়ে আই তোকো আই মোহনিবান মাৰিলে ঐ কি কলি কিহত বদনামী তই কি এই মিঠাৰামৰ পুতেক আহিলে তোৰ চালি চমকখন মই দেখি আছো নহয় মই নাজানো বুলি ভাবিছ নেকি ঐ তই মোক কি চালি চমক দেখিলি তই মোক কি চালি চমক দেখিলি তই সিহঁতক কি বদনামী দেখিলি হে সিহঁতৰ ভৰিয়খনো তই যোগ্য নহ জানো জানো সিহঁতৰ চৰিত্ৰৰ কথা মই চব জানো অৰুণা পিতেকক দেখিছো নহয় সিহঁতৰ ঘৰৰ পৰা নুঠাই হ'ল দিনে ৰাতিয়ে সিহঁতৰ ঘৰতে ভণ্টি বোলাজনী যেনি যায় সেইটো খাই তেনিয়ে যায় তেনিয়ে গোটেই গাঁওখনতে বু বু বাবা থৈ কথা এই তই যে লোকৰ চৰিত্ৰৰ কথা কৈ আছ তোৰ চৰিত্ৰ কি বাপৰ মূৰ খাটি বাই মোৰ পিতাই কিয় ধৰি আছে ঢেনকণাৰ পিতেক সিহঁতৰ চৰিত্ৰৰ কথা ক'লে তই কিয় দাং খাই আহ তোৰ গাটো কিয় জলকাই ফুৱাৰি ফুৰে তোৰ সেইকেইজনী ঘৈণীয়ে নেকি সিহঁতক গোটেই গাঁওখনে জানে এই কুকুৰৰ জীয়েক তই মোৰ মৰা পিতাইটোক বাৰে বাৰে কিয় ঢেনকণা কৈ আছ জনা নাই দুপৰীয়া হালৰ পৰা অহা খং একেবাৰে বাকলি উঠাই পৰাম বাপকে ঐ মাইকী মানুহৰ গাত হাত দিলে ৰ নকত পৰিবি জহনিত যোৱা বাঁহৰ তলত বাঁহ ফুটা তই বহুত আগবাঢ়িলি তোক আজি মই এই কুকুৰৰ জীয়েক চালা এই নাও চৰজীয়া মই যাম আম্মা ভণ্টি আৰু মুস্তাক মই ঘৰলৈ ঘূৰাই আনিম মোৰ ভুলৰ বাবে মই সিহঁতৰ ওচৰত ক্ষমা খুজিম কিন্তু তুমি তোমাৰ মত সলনি কৰা মমতাজ মই নোৱাৰিলো আম্মা অৰুণা পেহী ঘৰলৈ যাব মই নোৱাৰিলো
নজৰ পেহীক মই কি বুলি বুজাম কি বুলি কম আম্মা মই দাদা বৌটিৰ ওচৰলৈ মই যাম বৌটিক মই যিকোনো প্ৰকাৰে লৈ আহিম নাই নালাগে তই যাব নালাগে দীপ তহঁত কোনো যাব নালাগে অৰুণাচললৈ মই যাম দৰকাৰ হ'লে তাইক ভৰিত ধৰি লৈ আহিম হাল্লাই কি কৰে মই ভাবিব পৰা নাই ইফালে গাঁওখনত হুলস্থুল হৈ পৰিছে মোৰ কাৰণে আপোনালোকে শাস্তি ল'ব লগা হ'ল বৰাম্মা মোক আপোনালোকে যি শাস্তি দিয়ে মই তাকেই মানি ল'ম আমাৰ ল'ৰা দীপ মইনাক মৰিয়াই মৰিয়াই মাৰিব কি কৰিম মোৰ দীপ মইনাক মই মৰি নাযাওঁ কিয় মই ল'ৰাটোক মাষ্টৰ ভনীয়েকজনীক চুৰ কৰি আমাৰ দীপ মইনাক গতাই দিবলৈ বিচাৰিছে আৰু সি নানো বুলি কোৱা গোটেই মোক খাইতা গগৰি ডগৰি মৰিয়াই আছে সি চিঞৰি চিঞৰি কন্দা মই নিজ চকুৰে দেখি আহিছো মই এতিয়া কি কৰিম মহেন্দ্ৰ তই কচোন মই কি কৰিম সি তেজেৰে গোটেইটো লুতুৰি পুতুৰি হৈ আছে মই নিজ চকুৰে দেখি আহিছো একো নজনাকে সিহঁতে ল'ৰাটো কিয় মাৰপিট কৰিব ক'ত পালে সিহঁতে ইমান সাহস ঐ বল হিন্দু গাঁৱৰ মানুহ আমাৰ মুছলমান গাঁৱৰ মানুহক মাৰিবলৈ আহিছে দাজাঠি লৈ কি হিন্দু মানুহৰ ইমান সাহস তই যা গাঁৱৰ সকলোকে খবৰ দে মই ভিতৰৰ পৰা দাখলৈ আহি আছো তই যা মই সোনকালে চবকে মাতি দিছো আহক চাই লওঁ আজি সিহঁতে আমাক কি বুলি ভাবিছে কি বুলি ভাবিছে সিহঁতে আজি চাই ল'ম বাপ কি হ'ব ঐ আব্দুল মহিদৰ মাষ্টৰ আমাৰ গাঁৱত মাৰিবলৈ আহিছে দা জাঠি কোঠা এইবিলাক লৈ আহিছে আহছো না ঐ কি হ'ল হেৰি কলৈ যায় আমাৰ যাব নালাগে হেৰি আমাৰ যাব নালাগে হেৰি কৈছো নহয় আমাৰ যাব নালাগে আমাৰ যাব নালাগে হেৰি আমাৰ যাব নালাগে হেৰি আমাৰ যাব নালাগে এই নজৰ মাষ্টৰ ঘৰখনে আমাৰ
কচোন তহঁতে একোজো আগ নাবাঢ়িবি এই মহিধৰ এই শামছুল এইবিলাক তহঁতে কি কৰিছ হাতে হাতে দাঁতি লৈ নিজৰ ভিতৰত হাই কাজিয়া কৰিবলৈ আহিছ মই একো বুজি নাপালো তহঁত কেনেকে আগবাঢ়িছ একো বুজা নাই তই যদি একো বুজিয়ে পোৱা নাই তেনেহ'লে তোৰ লগত এজাক কিয় লৈ আহিছ হা তই বুজি পোৱা নাই মহিধৰ মই ইহঁতক লগত লৈ ৰণ কৰিবলৈ অহা নাই এই জাগক লগত লৈ পেলাই কি কামত আহিছিলি ইয়ালৈ তহঁত ভাই ককাইৰ মাজত কাজিয়া কৰি মৰ বুলিহে মই ইয়ালৈ দৌৰি আহিছো মই একো বুজা নাই এই পৰিস্থিতি কিহৰ কাৰণে হৈছে কাৰ কাৰণে হৈছে এতিয়া নজনা ভাল ধৰিবলৈ চব বহা তই এতিয়া একো নাজান মই একোৱেই বুজা নাই মহিধৰ সঁচা কথা কৈছো তোক মই তই বুজাই দেচোন কি হৈছে এইবিলাক নজৰ মাষ্টৰৰ ঘৰত অৰুণা খুৰী ল'ৰাটোক মৰিয়াই আধা মৰা কৰিছে জোৰ কৰি তাৰ ভনীয়েকক তাক গতাই দিব বিচাৰিছে কি বুলি ভাবিছে নজৰ মাষ্টৰে শুনিলি হঠা এই মহিধৰ তহঁতক এইবিলাক মিছা কথা কোনে কৈছে কচোন কোনে ক'ব লাগে মহেন্দ্ৰই নিজ চকুৰে দেখি আহিছে ঐ মহেন্দ্ৰ কেনি গ'ল হতো মহেন্দ্ৰ দেখোন অথনিয়ে গুচি গৈছে সিটো নিজ চকুৰে দেখি আহিছে বুলি কৈ মই তেতিয়াই কোৱা নাছিলো জানো সি দুতলীয়া বুলি দেখিলি তহঁতে হা মহেন্দ্ৰৰ মিছা কথাই গোটেইখন সৰ্বনাশ কৰিলেহেঁতেন এনেকৈ হ'ব নোৱাৰে মহিধৰ তই গাঁওখনত এজন জনা বুজা মাষ্টৰ মানুহ তই থাকোঁতে এইবিলাক হ'বলৈ পালে মই হ'লে কাকো এনেকৈ মৰিবলৈ দিব নোৱাৰো দেই মই চবকে হাত জোৰ কৰিছো মই মিনতি কৰিছো স্কুলৰ ফিল্ডতে গৈ আমি গোটেইখিনি বহো আমাৰ ক'ত কি আছে ভুল ভ্ৰান্তি আমি সকলোখিনি মীমাংসা কৰোঁ বিচাৰ কৰোঁ এই হাফিজ যাচোন তই নজৰ মাষ্টৰ ঘৰত খবৰটো দে গৈ সকলোখিনিকে আহিবলৈ কগে যা হ'ব ককাইটি এতিয়াই যাম মই আহক ৰাইজ আহক বলক আমি স্কুলৰ বাকৰিতে বহি আমাৰ সকলোবিলাক ভুল ভ্ৰান্তি ৰাইজ মই দুখ পাইছোঁ মই আঘাত পাইছোঁ আৰু মোৰ দৰে যদি আজিৰ পৰিস্থিতিৰ কথা কোনোবাই ভাবে মই ভাবোঁ তেওঁলোকেও দুখ পাব তেওঁলোকেও আঘাত পাব আৰু ৰাইজ হিন্দু আৰু মুছলমানেৰে পৰিপূৰ্ণ এই ৰূপালী গাঁও হৈছে এখন বৃহৎ গাঁও আৰু ৰূপালী গাঁৱৰ মানুহে হিন্দুৱেই হওক মুছলমানেই হওক বাহিৰত গৈ এই ৰূপালী গাঁৱৰ বাসিন্দাৰ বুলি কৈ গৌৰৱ অনুভৱ কৰে আনন্দ পায় আৰু চাওক ৰাইজ অতীজৰে পৰা আমাৰ মাজত কোনো ভাগ নাই এতিয়াও নাই আৰু আগলৈও থাকিব নোৱাৰে কাৰণ আমি হৈছোঁ একেখন গাঁৱৰ মানুহ ৰূপালী গাঁৱৰ হয় ককাইটি তই সঁচা কথাই কৈছ ককাইটি হয় মুকিব ককাইটি আমি সেইবোৰ কথা জানো কিন্তু হ'ব তই কি ক'বলৈ বিচাৰিছ মই বুজি পাইছোঁ তই কচোন অৰুণা তইতো সিহঁততকৈ বেছি বুজি পাৱ বেছি জানো ককাইটি বতৰৰ কঁঠালটো চাৰিফাল কৰি মুছলমান ৰাইজক নিদিয়াকৈ হিন্দুৱে কেতিয়াবা খাইছিলনে বাৰু নিজামুদ্দিনৰ ঘৰখন নিজামুদ্দিনৰ পৰিয়ালটো তই নিজৰ বুলি দাবী নকৰনে বাৰু ককাইটি আৰু নকবি ককাইটি তই ঠিক কথাকে কৈছ ককাইটি বিহু ঈদ আমাৰ মাজত কোনো ভাগ নাছিল মোৰ ভুল হৈছে ককাইটি এই মহেন্দ্ৰৰ কথাত আমি মিছাই এইদৰে হ'ব এতিয়া আমি আচল কথাটোলৈ আহোঁ অৰুণাৰ ল'ৰাক নজৰ মাষ্টৰৰ ঘৰত কেতিয়াও মাৰা নাই আৰু মাৰিব নোৱাৰে মই জনাত সি সেইখন ঘৰৰে ল'ৰা অৰুণাই জন্মহে দিলে কিন্তু আমি দেখাততো সি ডাঙৰ দীঘল হোৱাত সেইখন ঘৰে সহায় কৰিছে কিন্তু ককাইটি আমি আকৌ শুনাৰ সেই নজৰ মাষ্টৰে তাৰ ভনীয়েকক দীপলৈ জাপিহে কথাটোতো সেইটোৱেই মাষ্টৰে কোনো কথা নোহোৱাকৈ ছোৱালীজনী ল'ৰাটোক জাপি দিব পাৰেনে তয়ে কচোন বাৰু মই জনাত সিহঁতে দুইটাকে ভাল পাইছিল আৰু বহুত দূৰ আগু পাইছিল আৰু এতিয়া আৰুতো কোনো উপায় নাই তই এইবোৰ কি কথা ক'বলৈ আহিছ চাচা এইবোৰ কিন্তু ভাল হোৱা নাই দেই ৰাইজ কিন্তু ককাইটি তুমি এইদৰে ক'লে আমি বুজিব নোৱাৰিম নহয় সিহঁতক ইয়ালৈ অনাৰ ব্যৱস্থা কৰা হ'ব মই মানুহ কেতিয়াবাই পঠিয়াইছোঁ আহি পালেহি তহঁতৰ কাৰণে ৰৈ আছো বহ মাইটি এইবোৰ কি হ'ল মাইটি মই একোৱে বুজি নাপালো মাইটি
নেকান্দিবিচোন তই নেকান্দিবি সিহঁত ইমান দূৰ আগবাঢ়ি যাব বুলি মই ভবাই নাছিলো ৰাইজ মোৰ কথা হ'ল এই ল'ৰা ছোৱালীহালক এৰা এৰি কৰিব নালাগে ঐ মুকুব ককাইটি তই এইবোৰ কি কথা কৈছ সি হ'ল হিন্দু ল'ৰা আৰু তাই হ'ল এজনী মুছলমান ছোৱালী এয়া জানো সম্ভৱ তই ঠিক কথাকে কৈছ আমি জাত হিচাপে চালে এইটো কোনো কাৰণতেই সম্ভৱ নহয় কিন্তু জাত হিচাপে নলৈ আমি মানুহ হিচাপে ল'ব নোৱাৰোঁনে মুহিধৰ ককাইটি হিন্দুৱে হিন্দু ল'ৰাটো মুছলমানে মুছলমানৰ ছোৱালীজনী আমি জোৰকৈ আঁতৰাই ৰাখিব পাৰোঁ কিন্তু ইয়াৰ পিছতো যদি কিবা এটা অঘটন ঘটে তেতিয়াহ'লে কোনোবাই দায়িত্ব ইয়াৰ ল'ব পাৰিবনে দীপ তই কচোন বাৰু তোৰ মনৰ কথা তইতো এইটো খুব বেয়া কাম কৰিলি মাননীয় ৰাইজ মই বেয়া কাম কৰিছোঁ বুলি মই ভবা নাই হিন্দুৰ ল'ৰা বুলি মই জানো আৰু সকলোবিলাক জানিও মই নীলাক ভাল পাওঁ মই নীলাৰ বাহিৰে জীয়াই থাকিব নোৱাৰিম মই কোনো মুছলমান ছোৱালীক ভাল পোৱা নাই যদি মই ভাল পাইছোঁ তেতিয়াহ'লে এজনী মানুহৰ সন্তানকহে ভাল পাইছোঁ যদি মোৰ ভুল হৈছে মোক ক্ষমা কৰিব ৰাইজ মোক ক্ষমা কৰিব ৰাইজ মোৰ দুটামান কথা ক'বলগীয়া আছে কোৱা মহিধৰ কইটি কোৱা মনৰ কথাখিনি কোৱা আপোনালোকে জানে এই পৃথিৱীত আমি কোনো স্থায়ী নহয় যদি সেইটোৱে হয় মাত্ৰ 2টা দিনৰ বাবে আমাৰ সাতাম পুৰুষীয়া আপোনত্বটো আমি কিয় হেৰুৱাওঁ আজি সেই ছোৱালীজনী যদি মোৰ হ'লহেঁতেন ৰাইজ আপোনালোকৰ হ'লহেঁতেন তেতিয়া একেবাৰে সঁচা কথা জন্ম মৃত্যু বিবাহ এইকেইটাত আমাৰ কাৰো হাত নাই বুলি আমি সকলোৱে জানো তই ঠিকেই কৈছ মহিধৰ ৰাইজ মই জনাত সকলোতকৈ ওপৰত হ'ল হৃদয় হৃদয় একমাত্ৰ মানুহৰ হৃদয় দুখন হৃদয়ৰ হোৱা মিলনক আমি কেতিয়াও বাধা দি ৰাখিব নোৱাৰোঁ আজি বাধা দিম সিহঁত কালিলৈ মিলিব মৃত্যুৰ পাছতো সিহঁতৰ আত্মাই স্বৰ্গত হ'লেও এদিন মিলিব ৰাইজ তেতিয়া কোনে বাধা দিব পাৰিব এৰাও মহিধৰ আজি মুকুব ককাইটিয়ে কোৱাৰ দৰে আমি জাতপাত হিচাপে নধৰি কেৱল মানুহৰ মিলন হিচাপে ভাবি দুই হৃদয়ৰ মিলনক আমি বাধা নিদিয়াই উচিত হ'ব হ'ব সেয়ে হ'ব মোক ক্ষমা কৰিব ৰাইজ মোৰ ডাঙৰ ভুল হৈ গ'ল আজি মই অদক্ষ ভাতৃৰূপে সমাজত পৰিগণিত হলো কিন্তু মহিধৰ ককাইটিৰ কথাই আজি মোক ইমান মুগ্ধ কৰিলে যে মোৰ নজৰ মাষ্টৰৰ নামটো বদলাই মহিধৰ মাষ্টৰ হ'বলৈ মোৰ অত্যন্ত ইচ্ছা হৈছে মোক ক্ষমা কৰিবা মহিধৰ ককাইটি মোক ক্ষমা কৰি দিয়া ককাই নেকান্দিবি নজৰ সময়ত সকলোবিলাক ঠিক হৈ যাব নহয় নেকান্দিবি ক্ষমা কৰি দিয়া পেহিতি মা বুলি মাত জাতিৰ নামত ধৰ্মৰ নামত দুটি জীৱনক ধ্বংসৰ পথলৈ ঠেলি নিদি হৃদয় দুটিৰ মিলনত আমি সন্মতি জনাব নোৱাৰোনে